আপুনি কেতিয়াবা অনুভৱ কৰিছে নেকি জুবিন গাৰ্গৰ সেই চিনাকি হামি বা কণ্ঠৰ শুনাৰ লগে লগে মনটো কিবা এক অদ্ভুত শান্তিত ভৰি পৰে, যেন বহুদিনৰ পুৰণি স্মৃতিবোৰ আকৌ জীয়াই উঠে। তেওঁৰ কণ্ঠৰ বহু গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যেনে জিটাৰ, হাৰমনিক টু নইজ ৰেচিঅ', টিম্ব্ৰেল ফিচাৰ্ছ অতি সূক্ষ্মভাৱে অধ্যয়ন কৰে। গৱেষণাৰ ফলাফলত দেখা গ'ল যে জুবিন গাৰ্গৰ কণ্ঠত অত্যন্ত নিয়ন্ত্ৰিত আৰু স্থিৰ সাউণ্ড ৱেভ থাকে। তেওঁৰ কণ্ঠত তুলনামূলকভাৱে ল' ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চিত ব্যৱহাৰ হয়, যাৰ ফলত তেওঁৰ কণ্ঠ গভীৰ, মধুৰ আৰু মনক শান্তি দিয়া যেন অনুভৱ হয়। আনহাতে তেওঁৰ কণ্ঠত থকা হায়াৰ জিটাৰে তেওঁৰ হামিঙক এক সুকীয়া জীৱন্ততা আৰু গভীৰ আৱেগ প্ৰদান কৰে। সেয়েহে তেওঁৰ হামিং কেৱল এটা শব্দ হৈ নাথাকে, ই এক অনুভূতিলৈ পৰিণত হয়। সম্ভৱত এই কাৰণেই যেতিয়াই জুবিন গাৰ্গৰ সেই চিনাকি হামিং কাণত পৰে, তেতিয়াই যেন বহুদিনৰ পুৰণি স্মৃতিবোৰ আকৌ জীৱন্ত হৈ উঠে। তেওঁৰ কণ্ঠত লুকাই আছে দুখ, ভালপোৱা, আপোনত্ব আৰু মানুহৰ হৃদয় স্পৰ্শ কৰিব পৰা এক বিশেষ আৱেগ। বহুতে কয় জুবিন গাৰ্গ ইজ নট জাষ্ট এ ছিংগাৰ, হি ইজ এন ইমোশ্যন। আৰু এতিয়া বিজ্ঞানেও যেন সেই কথাৰ দিশেই আঙুলিয়াই দিছে, কাৰণ তেওঁৰ কণ্ঠত এনে কিবা বিশেষত্ব আছে যিয়ে তেওঁক আন সকলো শিল্পীৰ পৰা পৃথক কৰি তোলে। কাৰোবাৰ বাবে তেওঁৰ গীত শৈশৱৰ স্মৃতি, কাৰোবাৰ বাবে প্ৰথম প্ৰেম আৰু আন কাৰোবাৰ বাবে জীৱনৰ অমূল্য মুহূৰ্তৰ সংগী। সেয়েহে জুবিন গাৰ্গ কেৱল এটা নাম নহয়, তেওঁ কোটি কোটি হৃদয়ত বাস কৰা এক অনুভূতি। যদি আপুনিও কেতিয়াবা জুবিন ছাৰৰ হামিং শুনি চকু মুদি এক বেলেগ ধৰণৰ শান্তি অনুভৱ কৰিছে, তেন্তে কমেণ্টত নিশ্চয় লিখিব জুবিন ছাৰ ইজ এন ইমোশ্যন। আৰু যদি আপুনি ভাবে যে পৃথিৱীয়ে এই অনন্য কণ্ঠৰ আঁৰত লুকাই থকা চাইণ্টিফিক ৰিজনৰ বিষয়ে জানিব লাগে, তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ কিছুমান কণ্ঠ কেৱল শুনা নহয়, সেইবোৰ অনুভৱ কৰা হয়। শেষত কমেণ্টত লিখক লং লিভ জুবিন গাৰ্গ আৰু এই ভিডিঅ'টো প্ৰতিজন সেই ব্যক্তিলৈ পঠিয়াওক যাৰ হৃদয়ত আজিও জুবিন ছাৰৰ কণ্ঠই বিশেষ স্থান দখল কৰি আছে। ধন্যবাদ।